আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। ভৱেশ কলিতাৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ অভিযোগ কংগ্ৰেছৰ। কেৱল বিজেপিৰ সদস্যইহে অৰুণোদয় আঁচনি লাভ কৰিব বুলি মন্তব্য কৰিছিল বিজেপিৰ সভাপতিগৰাকীয়ে। দিল্লীৰ অষ্টমগৰাকী তথা তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে আতিশী মাৰ্লেনাই। আতিশীৰ সৈতে শপত ল'লে 5গৰাকী কেবিনেট মন্ত্ৰীয়ে। অৱশেষত চুমি বৰাৰ বহু চৰ্চিত ৭৪ লাখ টকীয়া হীৰাৰ আঙুঠি উদ্ধাৰ। চুমি বৰাৰ হেৰুৱা আঙুঠি ওলাল। কেৱল আঙুঠিয়েই নহয়, 2খন বিলাসী বাহন আৰু বৃহৎ পৰিমাণৰ আ-অলংকাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তাৰ্কিক বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাত থকা ঘৰত উদ্ধাৰ হৈছে সেই সামগ্ৰীখিনি। তাৰ্কিক বৰাৰ পিতৃ-মাতৃয়ে সাংবাদিকৰ আগত আৰক্ষী চুমি তাৰ্কিকৰ সামগ্ৰী জব্দ কৰা বুলি স্বীকাৰ কৰিছে। সাৱধান হওক, ৰাজ্যত বতাহ বৰষুণৰ কালৰূপ। বজ্ৰপাত ধুমুহাই তছনছ কৰিছে কেইবাখনো গাঁও। নিশালৈ আৰু ভয়াৱহ হোৱাৰ সম্ভাৱনা। ৰাজ্যত আন এক বিয়াগোম বিত্তীয় কেলেংকাৰী। YBL বেংক নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি লুণ্ঠন। DB ষ্টকৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক আটক। আৰক্ষীৰ জালত পৰিছে দীপাংকৰৰ CA। ৰাজ্যত ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত আবদ্ধ 4খনকৈ যাত্ৰীবাহী যন্ত্ৰচালিত নাও। 2 শতাধিক যাত্ৰীৰ মাজত হাহাকাৰৰ পৰিস্থিতি। ৰাজ্যত ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত আবদ্ধ 4খনকৈ যাত্ৰীবাহী যন্ত্ৰচালিত নাও। 2 শতাধিক যাত্ৰীৰ মাজত হাহাকাৰৰ পৰিস্থিতি। ধুবুৰীৰ পৰা হাটশিঙিমাৰীলৈ আহি আছিল নাওকেইখন। হঠাৎ অহা ধুমুহাৰ সন্মুখীন হোৱাৰ পিছতে হোৱা-দোৱা লাগিল। কিছু সময়ৰ পিছতে নদীৰ কাষলৈ চপাই আনে নাওকেইখন।